আমি এটা চেলেঞ্জ ভিডিঅ' কৰিব ওলাইছোঁ। সেইটো নাম হৈছে গেছ দি মুভি চেলেঞ্জ। আৰু তাই 5টা মুভি নাম ক'ব, মানে ইচাৰত দেখাব এনেকৈ নহ'লে গানৰ নামটো মানে গানৰ ষ্টেপটো কৰি দেখাব, নহ'লে তাত থকা হিৰো বা হিৰইনজনীৰ তাই কোন হয় সেইটো ইচাৰা কৰি দেখাব, আৰু মই গেছ কৰিব লাগিব সেইখন কোনখন চিনেমা হয়। আৰু তাই 5টা কৰিব আৰু মই 5টা কৰিম, আৰু যোন জিকে সি পানিছমেণ্ট দিব, তাই হাৰিব। মই জিকিম নহয়, মই জিকিম। তো আৰম্ভ কৰোঁ আমি এতিয়া আমাৰ চেলেঞ্জটো। ফাৰ্ষ্টে তাই কৰিব এতিয়া। অ'কে, ষ্টাৰ্ট কৰোঁ। মই গেছ কৰিব লাগিব। লিখি লৈছে। অ'কে, কৈ নিদিবা। ঠিক আছে। মই গানটোৰ ষ্টেপটো দেখাম, দেখুৱা চবকে। চবে চাব হা। ৰামলীলা। য়েছ। মই হাৰিমনে? মই জানো। কেনেকৈ দেখাম ভাবি তেনেকৈ দেখুৱা, হাতেৰে দেখুৱা। মই ভাবি পোৱা নাই কেনেকৈ দেখাম। অ'কে, এটা চাবলৈ চাবলৈ চা। দুটা বস্তু অসমীয়া, অলপমান মানে ক্ল'জ হৈছে আৰু। অসমীয়া নহয়, হিন্দী। চুপ চুপকে নহয়, মানে লুকা চুপি হয়। হয় হয় হয়। গান নহয় এতিয়া। 2 পইণ্ট পালোঁ। মোৰ 2 আছে। এইবাৰ মই কিন্তু দেখা নাই কিন্তু দেই, আৰু তাই মোক কোৱাও নাই, কোনো কোৱা নাই, মই নিজে মোৰ নিজৰে আহি থাকে। এইটো মানে সেনেকৈ খাম দিয়া। এই চাবলৈ চা। গুড নিউজ, গুড নিউজ। ইমান ইজি খুজিছে মোক। মই ইমান মুভি নাচাওঁ, মানে মুভি মই মানে এইখিনি চাই থোৱা ন, আৰু জলদি কোৱা। 3টা এতিয়া হ'ল। অ'কে, এনেকৈ আছে। মই ছংটোৰ ষ্টেপ দেখাম, তুমি সেইখন চিনেমা চাবা। সেইটোৱে আৰু অকণমান দেখুৱা। এনেকৈ নালাগে, এইটো এটা ষ্টেপ। নহয়, সেইটো ষ্টেপ মানে আৰু লগত মানে আছে ন, কোন হিৰইন আছে সেইটো ক্লুটো দিয়া অলপ। মই মানে ধৰিব পৰা নাই হিৰইন যদি কোন, মানে সেইটো অকণমান দেখাই দিয়ে। মানে এই গানটোত যোনজনী আছে সেইজনী মানে মেইন হিৰইন নে নাই? মেইন হেৰি নহয়, জাষ্ট গানটো কাৰণে আছে। মই চোৱা নাই, কিন্তু মই জানো নৰা আছে। কিন্তু চিনেমাখন নাম নাজানো মই। নৰা আছে বুলি জানো, আৰু হেৰি আছে নেকি নামটো জন আছে। কিন্তু চিনেমাখনৰ নাম নাজানো মই, সঁচাই নাজানো মই। কোনো ভাবিব পৰা নাই, কাৰণ মই এইখন চোৱাই নাই। মই কোন আছে সেইটো জানো আনকি, নাজানো নাম। কৈ দিয়া। বাটলা হাউচ। সেইটো কাৰণে আজিলৈকে মই চোৱাই নাই। ফিফটো ষ্টাৰ্ট কৰোঁ। ইয়াতে 5 নম্বৰ 3টা পাৰিলোঁ। সেইখনে পটককৈ পাই যাবা, বাট সেইখনৰ লগত ৰিলেটিভ টাইপৰ হিৰো হিৰইনো তুমি জানাই। দেখাৰী সেইখন নিচিনা এটা হেৰি, কিন্তু সেইখন নহয়। কিন্তু সেইখনৰ নিচিনা সেইখন নহয়, সেইখনে। মোৰ ফেভৰেট হয়, আৰু মোৰো গীতা গোবিন্দ হয়। আছে আৰু মই 4টা পাৰিলোঁ। মই এতিয়া মানে মই 4 পাৰিলোঁ, 4টা পাৰিলোঁ, আৰু এটা নোৱাৰিলোঁ, কাৰণ মই সেইখনৰ মানে কোন আছে সেইটো জানো, কিন্তু মই আজিলৈকে নামি শুনা নাই ফিল্মখন। খালি গানটো বহুত ফেমাছ হৈছিলে কাৰণে গানটো জানো, আৰু নৰা আছে সেইকাৰণে। এতিয়া মোৰ পাল, মই সুধিম তাইক। মই 5 পইণ্ট পাব লাগিব জিকিবলৈ। তাই যদি 5ৰ ভিতৰত 5 পাই যায় তেতিয়া তাই জিকি যাব, আৰু যদি নাপায় মই জিকিম। প্ৰথমটো মই কৈ আছোঁ হা, মই তাৰ চঙৰ এটা ষ্টেপ কৰি দিছোঁ হা, এনেকৈ কৰে সেইটো, আৰু মই এজন এনেকৈ কৰে, মানে সেইটো একদম মেইন ষ্টেপ আৰু এনেকৈ। এইটো নাজানো, কিন্তু মই এইখনত এতিয়া মই কেনেকৈ ক'ম, তুমি কোৱা চিনেমাখন সেইটোৱে, কিন্তু বেছি টাইম নহ'ব, কাৰণ মই কেনেকৈ নামকেইটা কৈছিলোঁ, চুপ চুপ কৈছোঁ। এতিয়া ভাবা জলদি ভাবা। নাজানো। নেক্সট তুমি হাৰিলোঁ বুলি কৈ দিয়া, হাৰিলোঁ তুমি মই এইটো মাৰি দিওঁ। মই কৈ আছোঁ ইয়ে জৱানী হে দিৱানী, ৰণবীৰ গীতা আছে। বাচ্চামিজ আৰু অ'কে, এতিয়া মই নম্বৰ 2টো সুধিব কৈছোঁ। তো মই তাইতো মই এদিন দেখাক সুধিছিলোঁ, মোৰ ভণ্টিজনী সুধিছিলোঁ, তো কাৰণ তাই জানে বুলি, তাই চুকতে পাহৰি যায়, তো মই তেনে ভাল হ'ব। যদি জানে তাই মুখে মান নিদিলোঁ, কাৰণ তাই আমাৰ কেমেৰা ধৰি আছে। কৈছোঁ মানে এটা ইচাৰা দি দিছোঁ, ভাবি ল'বা। সেইটো নহয় মানে অলপ মানে সেই তেনেকুৱাই কানা আৰু হেপিনেছ, আৰু মই সেইটো কৰি দিছোঁ অকণমান, সেইটো অলপ তুমি ভাবা যে কি হ'ব পাৰে। বলিউডৰে হয়, আৰু সেইখন চিনেমা মোৰ ফাদাৰে খুব ভাল পায়, বিগ বছে বহুত ভাল পায় সেইখন চাই। তো হাৰাবৰ কাৰণেতো তোমাক কৈছোঁ। ভাবা জোৰ দিয়া, দিমাগত জোৰ দিয়া, পাৰিবা। বিবাহ নেকি? নহয়, মই কোন আছে আৰু এটা কৈ দিছোঁ হা, সেইটো শ্বাহৰুখ খান। কুছ কুছ হোতা হে। নহয়, চবে কি ভাবে এনেকৈ দিলে কি কুছ কুছ হোতা হে নেকি? অকল কি শ্বাহৰুখে কুছ কুছ হোতা হে কৰিছে নেকি? আৰু বহুত কৈছে, নাজানো। মই ভাবিছিলোঁ কুছ কুছ হোতা হে দিম বুলি, কিন্তু মই ভাবিলোঁ না তাই পাৰিব, সেইটো কাৰণে মই নিদিলোঁ। নাজানা গিভ আপ কৰি দিয়া যে মই নাজানো। মই
কভি খুচি কভি গম মই কৈছে খুচিটো কি ধুনীয়াকৈ দেখাইছোঁ হেপিনেছ ন মানুহে এনেকৈ হাঁহি কৰি থাকে তো মই সেইটো দেখাইছোঁ গমটোও দেখাইছোঁ মানে অকণমান কানা কৰা যেতিয়া আৰু ইমান ভাবি আছিলোঁ মোৰ ফাদাৰহঁতে ভাল পায় তো মানে অলপ পুৰণাই হ'ব লাগিব তো আৰু মই চাই আছিলোঁ সেইখন বহুত চবেই ভাল পায় ন এতিয়া মোৰ তাই 2টা হাৰিলে আৰু মোৰ হৈ আছে 4 তাই হৈ আছে 0 অ'কে এইখন তাই পাৰিব বুলি মোৰ অকণমান আশা আছে কিন্তু তাইৰ কাৰণে তো সেইটো হ'ল বলিউড হয় গান গান সলমান খান আছে হয় অ'কে সলমান খান আছে আকৌ এবাৰ দেখাই দিছোঁ অ'কে এনেকৈ কোনে কৰে মানে অকণমান যোনটো মানে খং উঠে টাইগাৰ নহয় টাইগাৰ তাই বহুত সময় লৈছে মই বহুত পটককৈ এনচাৰ দি আছিলোঁ আৰু তাই বহুত সময় লৈছে নাজানিলে শাস্তি পাবা পাৰি মানে বহুত সময় হৈ গ'ল তোমাৰ বহুত সময় লৈছে তাই নোৱাৰা বুলি কোৱা আৰু তুমি এটা গেছ কৰিছিলা টাইগাৰ বুলি তাই কৈছিলে আৰু মই এনেকৈ কৈছোঁ আৰু সলমান খান আছে তাই বুজি পাইছে আৰু মই এনেকৈ অকণমান নাচি দিছোঁ তাই মানে কেটৰিনা কাইফে বহুত পেচেণ্ট ভাঙি কৰি বহুত নাচিব পাৰে ন তো মই সেইটো দেখাই দিছোঁ আৰু তাই সলমান খানটো পাৰিছিলে আৰু তাই কৈছিলোঁ টাইগাৰ খালি কৈ দিয়া হ'ল টাইগাৰ জিন্দা হে নাইছো এখন বাপৰে তুমি সেইখন চোৱা নাই আৰু দিল দিয়া গল্লা সেই গানটো আছে ইমান ভাল ভাল গানটো আছে তুমি চোৱা নাই মই গান কেইটা চাইছোঁ মই গান মই তাইক 3টা সুধিলোঁ 3টাৰ ভিতৰত তাই এটাও পৰা নাই আৰু মই পাই আছোঁ 4 আৰু তাই 0 আৰু এতিয়া মোৰ দেখিলা নেকি বাৰু মই অলৰেডি মুভিখন গেছ কৰি চাওঁ তো তুমি ভাবা সেইটো মই চাওঁ মানে গানটোৰ অকণমান মানে সেইটো দেখাই হা সেইটো হা তাৰপিছত আৰু এটা এইটো এটা সেই হা আকৌ মই 3 নম্বৰ গানটো পাইছোঁ হয় গানটো অকণ সেনেকুৱা টাইপ হ'ল আৰু কোন আছে মই এইটো কৈছোঁ শ্বাহৰুখ খান গেছ কৰা অকণমান মই এক্টিং এটা দেখাই দিম মানে এক্টৰজনী অকণমান মানে সেনেকৈ এক্টিং কৰা বুজিলা তো মই ইমানখিনি দেখাই দিছোঁ তুমি ভাবা জল্দি পাৰিব লাগেতো চবেই পাৰিব নহ'লে নাগিন ডেন্স কৰিব লাগিব কাৰণ মই কৈ থৈ দিছোঁ জনী হাৰে নাগিন ডেন্স কৰিব লাগিব কাৰণ তাই আমি যিমানেই নানাচোঁ মানে বিয়া চিয়া আমি অকণ হ'লেও মানে ফটোলৈকে নাচোঁ ফূৰ্তি কৰোঁ তাই ধুনীয়াকৈ চুপচাপ মানে ভালকৈ নাচিব সেইকাৰণে এটা ভাবিছোঁ আমি তাইক নাগিন ডেন্স কৰাম তুমি এনচাৰ কৰা এনচাৰ দিয়া এনেওতো হাৰি লাভলি হ'ব কাৰণ তোমাৰ এইটো 4 নম্বৰ কৈছে চেন্নাই এক্সপ্ৰেছ দীপিকা আছে থংগবলি মই তোমাক দেখাই দিছোঁ আৰু উৰকে আৰু তাই গেছ কৰিব পাৰে তো অকণমান মানে নীল হোৱা নহ'লে তাইক চবেই হাঁহিব নাগিন ডেন্স কৰিব লাগিব এইটো তাই নোৱাৰিব বুলি মোৰ অকণ আশা আছে কাৰণ এখন ফিল্ম মানে মুভিখন অকণ মানে কি জানা অ'কে একেলগে বহি আছোঁ আকৌ কৈছোঁ কিন্তু মোৰ কোনো গানৰ মানে মনত নাই সেইখনত সেইকাৰণে আৰু মানে বহুতো এক্ট্ৰেছ আছে আৰু মানে এক্ট্ৰেছো আছে এক্টৰো আছে কিবা কৈছে হা আৰু সেইখনত কোন আছে মই কৈছোঁ সলমান খান অঁ আৰু কোন আছে জানা মানে সেই বেবীটো বহুত ফেমাছ সেই বেবীটো বহুত ফেমাছ হয় এটা বাপেক আছে মানে যেতিয়া সি হৈছিলে বহুত জন্ম হৈছিলে তেতিয়া বহুত ফেমাছ আছে অঁ তাৰ বাপেক আছে মই কৈ দিলোঁ মই অকণমান তাইক হেল্প কৰিছোঁ কাৰণ তাই এটাও পোৱা নাই সেইকাৰণে মই হেল্প কৰিছোঁ তো টেমৰ বাপেক আছে তো মই জানাম দিয়া তুমি ভাবা কি কৰি আছা আকৌ দেখাই দিয়া মই তুমি চব অ'কে চিষ্টাৰ নহয় এক ছেকেণ্ড ভাবি অলপ টাইম লাগিব লাষ্ট মুভি হয় চ' আমি গোটেই একেলগে হয় তো অকণমান তুমি নিজে মই অসমীয়াৰ পৰা তুমি হিন্দীলৈ অনুবাদ কৰা তুমি পাব পাৰা বুজিছা একেলগেতো অকণমান তুমি হিন্দীলৈ অনুবাদ কৰা হয় তো তুমি একেলগে হাম চাট নে হাম নে তো সেই তেনেকৈ তোমাক মই এতিয়া ইমানখিনি কোৱাৰ পিছতো তোমাক মই এইটো কৈ আৰু বহুত টাইম আছে তাই বহুত টাইম এতিয়া যদি মই টাইমৰ দি থোৱা হয় তাই এনেও হাৰিলে হয় তুমি হাৰিলে হয় কাৰণ মানে বহুত মইতো এনেকৈ মই নোৱাৰিলোঁ নোৱাৰিছোঁ বুলি কৈ দিওঁ মই এনেকৈ কৰিম নহ'লেকে তুমি পাৰিলে ক'বা কাৰণ বহুত সময় দি দিছোঁ তাইক হাম চাট হে না আৰু এটা আছে কিবা এটা থাকি গ'ল তথাপি অকণ হৈছেগৈ নোৱাৰিলা হাম সাথ সাথ হে অকণমান কিন্তু তথাপিও তাই হাৰিলে তাই যদি এইটো মই পাৰিছে বুলি ভাবিলোঁ একজন মানে কম হ'ব পাৰিছে বুলি তথাপিও তাই হাৰিলে কাৰণ মই চাই ন মোৰ 4টা পাৰিছিলোঁ ন তো মোৰ পইণ্ট হৈছে 4 আৰু তাই 0 হৈ আছিলে আৰু তাই যদি 1 হয় তথাপিও তাই হাৰিলে তেনেও হাৰিলে এইটো হাৰিলে তুমি জিকিলেও বলি এতিয়া আমি তাইক পাৰ্টিচিপেণ্ট দিম আৰু তাই নিজে গাব নিজে গাই পেলাই নিজে নাগিন ডান্স দিব মানে নিজে গোৱাৰ হ'লেও মিউজিকটো
আমি যদি মই তাই নাচিব এইখনত তুমি নাগিন ডান্স কৰি ইয়াত শুই বিচনাত তুমি যি কৰা কৰি থাকা দিয়া নাচা নাগিন ডান্স ষ্টাৰ্ট কৰিবলৈ মই প্ৰথমতে অলপমান প্ৰেক্টিছ কৰিব অকণ ভাবিলোঁ মনতে কেনেকৈ নাগিন ডান্সটো ভাবিব লাগে মনত পৰা উলিয়াই দিওঁ তো নাচিছোঁ চৰি নাচা বুলি ক'লে মই আহিয়ে যায় হাত চাত দিয়া নাচা 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 পাৰিবা ভালকৈ নাচি দেখাই বেলেগ এটা পানিছমেণ্ট দিয়ক না পানিছমেণ্ট কেনেকৈ পানিছমেণ্ট হ'ব তুমি অকণ কমেডিকৈ নাচিব লাগিব হৈ গ'ল আছিলোঁ হা এইটো থৰি না কমেডি হৈছে তুমি ভালকৈ মানে এণ্টাৰটেইনমেণ্ট কৰা ন তেতিয়া আমাৰ দৰ্শকে চাই ভাল পাব হাঁহিব ষ্টাৰ্ট কৰোঁ চকুলৈ মানে বাহানা লাগে বাহানা মই চচমাযোৰ এনেই পিন্ধিছোঁ এনেই পিন্ধিবলৈ নাথাকিব দেই মই এনেই হাঁহি আছোঁ চকলে পিন্ধা নাই লাইনটো পাৰ যায় এইবাৰ মঞ্চত চিম্পী বৰুৱাই নাগিন ডান্স কৰিব বৰুৱা নহয় বৰা মোৰ টাইম চেঞ্জ এই এইটো গান গোৱা মে নাগিন এইটো গান গোৱা আৰু মই নাগাওঁ কাৰণ মোৰ মাতটো বহুতেই ধুনীয়া গোৱাটো ঠিকে আছে বাট তুমি নিজে গাই পেলাই নিজে নাচা বেগেতে সময় গৈ আছে গাই দিয়া মই নাচিম পাক্কা অ'কে তুমি গাই যাবা কিন্তু অ'কে কোনো যে গানটো নুশুনে এই আমাৰ ভইচকেইটা আপোনালোকে ইগন'ৰ কৰক ট'টেলি তেনেহ'লে বহুত ধুনীয়া মোৰ মাতটো 2 1 ষ্টাৰ্ট নাচা তুমি গাড়ী মই নাজানে গানটো এইপিনে মই নাজানো গোৱা নাচা নাচা হৈ গ'ল খতম আমাৰ ভিডিঅ'টো হৈ গ'ল আৰু মোৰ আজি বহুত ভাল লাগিলে কাৰণ তাইক নোচোৱাহে আহিলোঁ তাই এনেই কমেডি ভিডিঅ' চিডিঅ' মানে এনেকৈ নানাচে তাই খালি অকণ ভালকৈ নাচে আৰু নাচিলে ভালকৈ নাচে কিন্তু এনেকৈ ফটো আমি নকৰে আমাৰ লগত আৰু কেতিয়াও নাগিন ডান্স দিয়া নাই তো সেইটো কাৰণে আজি মই তাইক নোচোৱালোঁ খুব ভাল লাগিলে মোৰ মনটো বহুত শান্তি লাগিলে আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো আৰু যদি এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মন যায় তেতিয়া আমাক কমেণ্টত কৰি ক'ব যে কি চেলেঞ্জ ভিডিঅ' আনিব লাগে কি কৰিব লাগে আপোনালোকে আমাক ক'ব পাৰে তো আপোনালোকে যি কয় আমি তাকেই কৰিম থেংক ইউ আৰু আপোনাৰ কাৰণে আমি এটা নাচ উলিয়াই দিছোঁ নহয় একেলগে কেমেৰাটো পিছলৈ 3 1 2 নাচ মেৰি ৰাণী নাচ মেৰি ৰাণী নাচ মই নাজানো মই এনেই আমাক দেখাইছোঁ মই গোটেইজনী নাচিয়া তাই কৈ আছে মোক নাচ মেৰি ৰাণী বাই বাই